হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু লগতে অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কালিলৈ গৰু বিহু আৰু আজি আমি পিঠা খুন্দিবৰ বাবে আহিলোঁ ওচৰৰ বৰমাই ঘৰত। আমাৰ ঘৰত ঢেঁকী নাই, সেইবাবে মা, মই, ভণ্টি আৰু ভাইটি আহিছোঁ আৰু ভিডিঅ'টো আজিৰ পৰাই আৰম্ভ কৰি দিলোঁ। আপোনালোকে শেষলৈকে চাই থাকিব। কাইলৈ গৰু বিহুতনো কি কৰোঁ কি নকৰোঁ চব দেখুৱাম, আপোনালোকে শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। হেল্ল', মা আৰু ভণ্টি এয়া পিঠা খুন্দি আছে। এইজোপা হৈছে মাখিয়তী গছ। কাইলৈ গৰু বিহুৰ দিনা গৰু গা ধুৱাওঁতে এইজোপা গছ ব্যৱহাৰ কৰা হয়। আপোনালোকক গছজোপা দেখাই দিওঁ বুলি ভাবিলোঁ এনেই। মজা হ'ব খাবলৈ, চাগে মিঠা হ'ব ন? বেলেগ মিঠা দিয়ক আৰু পকা পকা মিঠা। মজা খাব পৰা মোবাইল ধৰি আছোঁ। হেল্ল', পিঠা চিঠা খুন্দি মেলি হৈ গ'ল। এতিয়া মই এফালে ওলাই আহিলোঁ মানে মোৰ লগৰ কেইজনমানৰ লগত থ্ৰেডিং কৰিবৰ কাৰণে ওলাই আহিলোঁ। কালি ফটো মাৰিম ন? আমি বিহু ড্ৰেছত ফটো মাৰি আপোনালোকক দেখুৱাম বাৰু কালি কি কৰোঁ। বিনামূলীয়া পাউডাৰ চা কেনেকুৱা ওলাইছে, লৈ ল'ব পাৰিবি। থ্ৰেডিং কৰি আহিলোঁ আৰু এতিয়া জেঠাই ঘৰত সোমাই জেতুকা কেইডালমান লৈ যাওঁ বুলি ভাবিলোঁ। ইয়াৰ জেঠুৱে কাটি আছে, এতিয়া ঘৰলৈ লৈ যাম। এয়া ঘৰত খুৰা কেইজনমানে লগ লাগি মিঠৈ বনাইছে বিহুৰ কাৰণে। গুড় কাটি আছে। কেই কেজি হ'ব গুড়? 3 কেজি বিচাৰে। 3 কেজি কিমান ল'ব? 300 ওলাব দেই। 1 কেজিত 100কে ওলায়। 150 অলপ সৰু চাইজ কৰিলে 150 হ'ব। এনে চব গুটি দিয়া আছে আৰু লং ইলাচি আৰু হেৰি গৰু অলপ আছে, অলপ মানে ভালকৈ আছে, বহুত মিঠা হ'ব দেই। এইফালে পগুৱা গুড় আৰু পিঠা মিক্স কৰি মঠি আছে টান নোহোৱালৈকে। এনেদৰে মঠি থাকিব লাগিব আৰু যেতিয়া টান হ'ব তেতিয়া সৰু সৰুকৈ লদা কৰি গোল গোল কৰিব লাগিব। এতিয়া গোল গোল কৰি আছে। এটা দেখাই দিয়ক। তাৰপৰা গোল কৰিব লাগিব এনেকৈ ঘিউ লগাই ল'ব লাগিব হাতত, তাৰপিছত এনেকৈ গোল কৰিব লাগিব, তাৰপিছত এনেকৈ জিলিকনি আহিব লাগিব। মিঠৈ বনাই মেলি হৈ গ'ল। এতিয়া বহুত ভাগৰ লাগিছে মোৰ আৰু লগতে টোপনিও ধৰিছে। শুম এতিয়া আৰু কাইলৈ তেতিয়াহ'লে লগ পাম। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থাকিব। হেল্ল' এভৰিৱান, এতিয়া পাইছে সময় 7টা আৰু মই এতিয়া শুই উঠিছোঁহে, চকু ফুলি আছে। আজি যিহেতু গৰু বিহু, আপোনালোক সকলোকে গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি আমি কি কৰোঁ কি নকৰোঁ গৰুৰ কাৰণে স্পেচিয়েল আপোনালোকক দেখাই থাকিম। লাও খা বেঙেনা খা আদিকে ধৰি। এতিয়া ব'লক তেনেহ'লে। ভণ্টিয়ে মিক্সিত মাহ হালধি পিচি আছে গৰুক গা ধুৱাবৰ কাৰণে, আৰু মানুহেও ধুৱে। আজিকালি ধুব লাগে, ধুলে মানে ছালৰ ৰোগবোৰ ভাল হয়। এয়া চালনী তৈয়াৰ হৈ গ'ল। ইয়াত পানীলাও, বেঙেনা, থেকেৰা আৰু কি আছে কেৰেলা। আৰু এইডাল যে দেখিছে এইডালক চাক বুলি কোৱা হয়। এইডাল গৰু গা ধুৱাবলৈ যাওঁতে বেলেগ মানুহৰ পৰা সলাই লোৱা হয় এডাল কৰি, আৰু সেইডাল আকৌ গোহালিত গজি থোৱা হয়। তাৰ পৰা গৰু বোলে কিবা বেমাৰ আজাৰ হ'লে সেইডাল পৰা খুৱাই দিব লাগে বুলি কয়, তেতিয়া গৰুৰ বেমাৰ আজাৰবোৰ ভাল হয়। আৰু এইবোৰ গৰু গাত দলি মাৰি লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা তেনেকৈ কোৱা হয়। আৰু এইবোৰ মাহ হালধি গৰুৰ কাৰণে, গৰু গা ধুৱাবৰ বাবে, আৰু এইফালে আমাৰ মানুহৰ বাবে। এইডাল হ'ল মাখিয়তী আৰু এইডাল যে দেখিছে দীঘলতি, গৰু গাত মৰা হয় মাখি খেদাবৰ বাবে।
দীঘলতি দীঘল পাত মাখি মাৰো জাত 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 জাতে তোকো মাৰি ৰ দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু গা ধুৱাই দিম তহঁতক এতিয়া বেয়া পাহি লগালে নেগুডাল কিমান লগাইছে তোক পেটটোত লগাই দিম গাখীৰ সৰহকৈ দিবি দেই মাৰ মাৰ দা বেয়া পলাইছে তোক মাৰিহে মাজি তত পলাইছ সেইটো লুটি মাৰিলে পলাইছ পলালে বোলে লালেহি ঠাণ্ডা লাগিছে বোলে ও বেলেগ এইবোৰ খুচিয়াব নেকি এতিয়া যাওঁ গৰু খেদাবৰ বাবে গৰু মেলিলে গৰু নিলেই হ'ব লাষ্টতে নেমাই নেমাই না দিয়া এই গৰুখিনি যাব পিছত মাৰিব আইও বহুত মাৰিছে হাই ফ্ৰেণ্ডছ আপোনালোকক ৰঙালী বিহুলৈ শুভেচ্ছা জনালোঁ আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ বাই বাই এইফালে আইদেউয়ে হালধি ঘঁহি আছে মুখত পুৰা এতিয়া গা পা ধুই আজৰি হ'লোঁ অলপ ষ্টাইলো কৰি ল'লোঁ বিহু বুলি আৰু অলপ পিছত কণী যুঁজাম কণী যিকোনে সাৰোঁ আপোনালোকক দেখুৱাম বাৰু মোৰ ভাগ্য আজি কেনেকুৱা হয় আৰু এতিয়া আজি গৰু বিহুৰ দিনা বোলে 101টা শাক খাব লাগে আজি চব শাক খাব পাৰি আজি বোলে বিহু নাযায় যি টি খালেও এতিয়া ভণ্টিহঁতে বুটলি আছে 100টা শাক কিনো বুটলি আছে আপোনালোকক দেখুৱাম বলক লৈছোঁ মোৰতো পাতলা সেইবোৰ কৰি ভাগি থাকিব কৃষ্ণ প্ৰভু জিকিলে হয় আৰু মোৰতো যাব আৰু এবাৰ খেলি চাওঁ যিকোনো প্ৰভু কৃষ্ণ কৃষ্ণ মই জিকিলে হয় জোঙা 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 1 2 3 কৃষ্ণ 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 এইবাৰ মই ভাগ্যটো ভাল যেন পাইছোঁ এইটো ডিমে 3টা জিকিলোঁ এতিয়ালৈকে মাই লাকি দিম ভণ্টি আৰু আপাই শাক বুটলি আছে আৰু কি দিব লাগে 104 কি 104টা খাব এইজোপা কি গছ বাৰু আপোনালোকে চিনি পাইছেনে এইজোপা হ'ল ভাং গছ এয়া চাওক ইয়াৰ পৰাই ভাং বনায় এইফালে এজোপা আছে আকণ্ঠা আছে নি আকণ্ঠা পিঁয়াজ কুঁহিয়া কুন্দুলি নাৰ্জী ফুলৰ পাতো গৈছে আজি ডালিমৰ পাত 105 এইজোপা আকণ্ঠা 106 ডালিম লাগিছে পাই 106
জানে দেই এখন ল'লেই এইখন লেচি মাতিছে ভালকে এয়া দেউতাই আমৰলি পৰুৱা ভাঙি আনিলে এতিয়া খাম আমি বিহুৰ দিনা খাব লাগে বোলে নমস্কাৰ আমাৰ এইফালে লোকেল ছিংগাৰে গীত পৰিৱেশন কৰিব আপোনালোকে শুনি থাকিব মাইক দেখিছে এইফালে ডেন্স কৰিব কাষতে 3 2 1 গো ষ্টাৰ্ট জুবি 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 পাম্পাৰা জুবি জুবি পাৰাম্পা জুবি 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 নাচে কিয় পাগল সুপিত মা জুবি 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 না জুবি জুবি 3 2 1 গো ষ্টাৰ্ট জুবি 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 পাম্পাৰা জুবি জুবি পাৰাম্পা জুবি 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 নাচে কিয় পাগল সুপিত মা এইফালে জুবি 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 না পম্পাৰা জুবি 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 পাম্পাৰা জুবি জুবি পাৰাম্পা জুবি 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 নাচে কিয় পাগল সুপিত মা এতিয়া বাজিছে 4টা আৰু মই এতিয়া ওলাই আহিছোঁ লগৰ এজনীৰ লগত বিহু গাই আহিলোঁ এহেঁতৰ ঘৰত কি খোৱালি কৈ দে আকৌ মোক পিঠা খোৱালে দেই মালপুৰা পুৰা খাই আহিছোঁ আমাক হ'লে নিম অলপ পিছত বাৰু বিহু খুৱাবলৈ ৰহি ৰহি খুৱাব বোলে আৰু দিনটো এনেকৈয়ে গ'ল আৰু গৰু বিহু বুলি আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব ভিডিঅ'টো বেছি আৰু দীঘল নকৰোঁ আৰু মানে বহুত হৈছেগৈ আৰু ভিডিঅ' ইমানতে সামৰণি মাৰিম আৰু ভিডিঅ'টো যদি ভাল পায় কি কৰিব গম পাই লাইক কমেণ্ট শ্বেয়াৰ যি পাৰে চব কৰি দিব আমি এতিয়া ওলাই যাওঁ বাই বাই